নমস্কাৰ, কুমৰিকচিডু মিচিং ৰেঙামাম গীতাৰ মিচিং মৰামলৈ সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ। লক্ষী পূজাৰ দিনাখন অলপ বেলেগকৈ নাৰিকলৰ লাড়ু প্ৰসাদ হিচাপে বনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব। নাৰিকলৰ লাড়ু বনাবৰ বাবে মই 2টা নাৰিকল লৈছোঁ। প্ৰথমতে ওপৰত থকা এই কলা অংশখিনি গুচাই লৈছোঁ। কলা অংশখিনি কাটি গুচাই লোৱাৰ পিছত এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মিক্সিত গুড়ি কৰি ল'ম। মিক্সিত গুড়ি কৰা হৈ গ'ল। একেবাৰে মই মিহি কৰি দিয়া নাই, ইচ্ছা কৰিলে কৰিবও পাৰে। মই কিন্তু আজি নাৰিকলৰ লাডুত জালুক দিম, গতিকে বৰ মিহিকৈ নবনাওঁ, কাৰণ জালুক দিলে নাৰিকলখিনিও কামুৰি খাই পালেহে ভাল লাগে। নাৰিকলৰ গুড়িখিনি এইটো কাপৰ জোখাৰে 2 কাপ হ'ল। যিখন কেৰাহীত বনাম একেবাৰে সেইখন কেৰাহীকে লৈ লৈছোঁ। এতিয়া একেটা কাপৰ জোখাৰে 1 কাপ চেনি লৈছোঁ। চেনি আৰু নাৰিকলৰ গুড়িখিনি এনেদৰে ভালদৰে সানি লৈছোঁ। চেনি আৰু নাৰিকলৰ মিশ্ৰণখিনি সোনকালে মিলি যাবৰ বাবে 2 চামুচমান গাখীৰ দি দিছোঁ। এতিয়া মিশ্ৰণখিনি ভালদৰে মিলি যাবৰ বাবে 5 মিনিটমান ঢাকনি মাৰি ৰাখি থ'ম। এইখিনি সময়তে লাড়ুত দিবলগীয়া জালুকখিনি এনেদৰে অলপ ভাজি লৈছোঁ। বেছি নিদিওঁ, 1 চামুচমান দিম। ইলাচি কেইটামানো ভাজি লৈছোঁ, লগতে ড্ৰাই ফ্ৰুটছ কেইটামানো দিম। সেইকেইটাকো কাটি লৈ এনেদৰে ভাজি লৈছোঁ। কিচমিচখিনি ভাজি নল'লেও হয়, মই ভাজি দিয়া নাই। এতিয়া নাৰিকলৰ মিশ্ৰণখিনি একেবাৰে ল' ফ্লেমত দি এনেদৰে লৰাই লৰাই ভাজি থাকিম। এনেদৰে ল' ফ্লেমৰ ৰাখি ভাজিলে নাৰিকলৰ লাড়ুখিনি বগা আৰু ধুনীয়া হয়। এতিয়া ইলাচি কেইটা থেতেলিয়াই দি দিছোঁ। নাৰিকলৰ লাড়ুত ইলাচি দিবই লাগে, তেতিয়াহে খাই ভাল লাগে, বিশেষকৈ ধুনীয়া সুগন্ধৰ বাবে। এনেদৰে লৰাই লৰাই ভাজি থাকিব লাগে। নাৰিকল আৰু চেনিৰ পৰা ওলোৱা এক্সট্ৰা পানীখিনি শুকুৱাই পেলাব লাগে আৰু লাহে লাহে চেনিখিনি গলি নাৰিকলত আঠা ধৰিবলৈ আৰম্ভ কৰে। এয়া প্ৰায় হৈছেগৈ। হেতাখনতো নাৰিকলখিনি লাগি ধৰিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে এনেদৰে অলপ আঙুলিৰে টিপি চাই ল'ব লাগে। এনেদৰে গোটা কৰিব পৰা অৱস্থাত যদি আছে, তেতিয়াহ'লে আমাৰ নাৰিকলৰ লাডু বান্ধিব পৰা হৈ গ'ল। এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ, লগে লগে জালুকখিনিও দি দিছোঁ। ভালদৰে এতিয়া মিলাই ল'ম। এইবোৰ দিয়াৰ পিছত এতিয়া আধা চামুচমান ঘিউ দি ভালদৰে মিহলাই লৈ মই কেৰাহীখন নমাই দিম। কেৰাহীখন নমোৱাৰ পিছত 2 মিনিটমানৰ বাবে ৰাখি ডাঙৰ চামুচেৰে 2 চামুচমান পাউডাৰ গাখীৰ অলপ মিলাই দিছোঁ। নাৰিকলৰ লাড়ুত পাউডাৰ গাখীৰ দিলে ধুনীয়া সোৱাদ এটাও আহে, লগতে নাৰিকলৰ লাড়ু বান্ধিবলৈ খুব সহজ হয়। পাছলৈ টান হৈ পৰে আৰু খাবলৈও সোৱাদ লগা হয়। ভালদৰে মিহলি হোৱাৰ পিছত এনেদৰে কাঁহী এখনত উলিয়াই লৈছোঁ আৰু এটা এটাকৈ লাডু বান্ধিবলৈ আৰম্ভ কৰিম। এইটো জোখতে ৰাখিছোঁ, ইয়াতকৈ বেছি ডাঙৰ হ'লেও খাবলৈ বেয়া লাগে। অৱশ্যে নিজৰ ওপৰত কথা। নাৰিকলখিনিত ঘিউ দিয়াৰ বাবে এনেধৰণৰ পাতলীয়া মুগা বৰণৰ হৈছে। যদি আপোনালোকে বগাকৈ বিচাৰে তেতিয়াহ'লে ঘিউ নিদিলেও হ'ব, কিন্তু সুগন্ধি আৰু সোৱাদৰ বাবে
ঘিউ দিলে বেছি ভাল লাগে। এইয়া গোটেইবোৰ লাড়ু বনোৱা হৈ গ'ল। এনেদৰে নাৰিকলৰ লাড়ুত জালুক দি খাই চাবচোন, সঁচাকৈ বহুত ভাল লাগে। মিঠাৰ মাজত জালুক এটামানো যদি কামুৰি খাই পাওঁ তেতিয়াহ'লে বহুত ভাল লাগে। এনেদৰে বনাই খাই চাবচোন। জালুক দিয়া লাড়ুৰ ৰেচিপিবিধ চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ ধন্যবাদ।